পাগল নেকি আপুনি? পাগল নেকি আপুনি? ইমান সময় ধৰি পেলাই যে বুজোৱা হৈছে, বুজি নাপায় নেকি? 75 years later. নমস্কাৰ, জিঅ'লে আপোনাক স্বাগতম। মই আপোনাক সহায় কৰিব পাৰো? হয় বাইদেউ, একচুৱেলি মোৰ নেট চলা নাই, ঠিক আছে। ত নেটটো নচলাৰ কাৰণটো কাৰণ মই বহুত অফিচৰ কাম বন কৰিব পৰা নাই, মই ইউটিউব চাব পৰা নাই, মই একোৱে কৰিব পৰা নাই নেটৰ কাৰণে। কেলে নেটটো চলা নাই মোক এবাৰ জনাবচোন। ক্ষমা বিচাৰিছো ছাৰ আপোনাৰ অসুবিধাটোৰ কাৰণে। বৰ্তমান জনাব বিচাৰিছো ছাৰ, এডিআৰই এক্সামৰ কাৰণে 10টা বজাৰ পৰা 1:30 বজালৈকে ইন্টাৰনেট সেৱা বন্ধ কৰা হৈছে ছাৰ। 1:30 বজাৰ পিছত আপুনি আকৌ ইন্টাৰনেট সেৱা পাই যাব। ঠিক কিয় আছে। যিহেতু আপোনালোকে এক্সাম বুলি কৈছে, এক্সামৰ কাৰণে বন্ধ কৰিছে। হয় হয় হয়। ত এডিআৰই এক্সামৰ কাৰণে এক্সামটো সকলোৱে নিদিয়ে ন, এক্সামটো অকল এক্সাম যিসকলে দি আছে সেইসকলেহে দি আছে। আমাৰ হয় ফোনৰ ছাৰ। কেলে নেটৱৰ্ক, সিহঁতৰ যিসকল ষ্টুডেন্ট হয় সিহঁতৰ ফোনত আপোনালোকে নেট কাটি দিয়ক, কোনো প্ৰব্লেম নাই। মোৰ ফোনৰ বা সাধাৰণ পাব্লিকৰ ফোনৰ নেটটো কেলে কাটিছেনো? হয়, বুজিব পাৰিছো আপোনাৰ অসুবিধাটো ছাৰ। একচুৱেলি আপোনাৰ এই ইন্টাৰনেট সেৱাটো বন্ধ কৰাৰ কাৰণটো হৈছে যাতে এক্সাম পেপাৰ যে আছে, মানে কুৱেশ্যন পেপাৰ যাতে লিক নহয় বা তেনেকে সুৰক্ষিত ভাৱে যাতে এক্সামটো হয়, তাৰ কাৰণে ইন্টাৰনেট সেৱাটো বন্ধ কৰা হৈছে। ত' আপুনি 1:30 বজালৈকে ৱেইট কৰিব, 1:30 বজাৰ পিছত আকৌ ইন্টাৰনেট সেৱা আপুনি পাই যাব ছাৰ। ঠিক আছে, কাৰণ সেইটোতো আপুনি গম পায় ন ছাৰ, কাৰণ এক্সামটোতো চবেই দিয়ে কষ্ট কৰি পেলাই। ত' তেনে ক্ষেত্ৰত যদি পেপাৰ লিক হৈ যায় ত' প্ৰব্লেম হয় ন। ত' সেইটো কাৰণে ইন্টাৰনেট সেৱা বৰ্তমান বন্ধ কৰা হৈছে। 1:30 বজাৰ পিছত আপুনি আকৌ ইন্টাৰনেট সেৱা পাই যাব। ঠিক আছে। আচ্ছা ৰ'বচোন বাইদেউ, আপুনি কেইটা বজা বুলি কৈছে, কেইটা বজাৰ পৰা? 10টা বজাৰ পৰা আপোনাৰ 1:30 বজালৈকে। ত' মোৰ তাত দেখোন 7টা বজাৰ পৰাই দেখোন নেট চলা নাই। মই আপোনাক ফোন কৰি আছো এতিয়া 10:30 মানহে বাজিছে। ত' আপোনাৰ মোৰ তাতো 7টা বজাৰ পৰা নেট চলা নাই, আপোনালোকে 10টা বুলি কৈ আছে দেখোন আকৌ। চৰি ছাৰ, 7টা বজাত তেনেকুৱা আমাৰ তাত আপডেট নাই। হ'ব পাৰে 7টা বজাৰ পৰা মানে আপোনাৰ ইন্টাৰনেট চলা নাই। বাট এজ পাৰ গভৰ্ণমেন্ট ৰুল যিটো আছে 10টা বজাৰ পৰা 1:30 বজালৈকে আপোনাৰ ইন্টাৰনেট সেৱা বন্ধ থাকিব। ঠিক আছে, যিহেতু মই আৰু জানিব পাৰিছো মোৰ বন্ধু বান্ধৱৰ পৰা, ঠাই বিশেষে মানে কিছুমান জেগাৰ পৰা 7টা বজাৰ পৰা নেট কাটি দিয়া হৈছে। এতিয়া চাওক, আপোনালোকে যে হ'ব 7টা পাৰে। বজাৰ পৰা নেট কাটি দিছে, কিমান অসুবিধা হৈছে যিসকলে পৰীক্ষা দিব গৈছে সিহঁতৰ কথাই ভাবকচোন। সিহঁতে যিসকলে পৰীক্ষা দিব গৈছে, সিহঁতৰ কিছুমানে হয়তো বাইকত বা গাড়ীত যাব পৰা নাই। সিহঁতে ৰেপিডো বা উবেৰত যাব বিচাৰে, ত' সিহঁত নেট নচলাৰ কাৰণে সিহঁতৰ ৰেপিডো কৰি পেলাই যাব পৰা নাই। ত' এনেকুৱা আছে নিশ্চয় বহুত খিনি ষ্টুডেন্ট হয়তো এক্সামে দিব পৰা নাই আজিৰ দিনত। আপোনালোকে যে নিশ্চয় এক্সামৰ কাৰণে নেট কাটিছে, এক্সামত চিকিউৰিটিৰ কাৰণে নেটটো কাটি দিছে, তেতিয়াহ'লে এক্সামৰ কাটি দিছে যদি নেটটো, ষ্টুডেন্টৰ কিমান অসুবিধা হৈছে সেইখিনি এবাৰ ভাবি চাইছে নে আপোনালোকে? ত' বুজিব পাৰিছো অসুবিধাটো আপোনাৰ। কাৰণ এইটো যিটো ইনফৰমেশচনটো অলৰেডি ষ্টুডেন্টক বা চবকে দি দিয়া হৈছে আগতীয়াকে, যে ইন্টাৰনেট সেৱা বন্ধ থাকিব। মই সেইবোৰ বুজি নাপাওঁ। ষ্টুডেণ্টে পৰীক্ষা দিব গৈছে, ষ্টুডেণ্টৰ চাকৰি পাব। ইয়াততো মই চাকৰি নাপাওঁ। চ' মোৰ নেটটো মোক দি দিয়ক, বাছ বেলেগৰ কথা মই নাজানো, মোৰ নেটটো মোক লাগে। মইতো বহুত ডাঙৰ কাম কৰা আছে, মোৰ ইউটিউব চাব আছে, মই ফিল্ম চাম, মোক নেটটো তেনেকুৱাটো নহয় ন। তেনেকুৱাতো নহয় ন ছাৰ, ইন্টাৰনেট সেৱাটো চবৰে বন্ধ হৈ আছে ছাৰ, অকল আপোনাৰেতো নহয়। কাৰণ ইয়াতো আপোনাৰ ষ্টুডেন্টৰ ভৱিষ্যতৰ কথা ন, চবেইতো এক্সাম পঢ়ি শুনি পেলাই চবৰে থাকে ন, যে এক্সামটো দি আছে ভালকে দিব বা চাকৰি পাব। ত' সেইখিনি কথাটো বুজিব লাগিব ন ছাৰ। মোক চাকৰি পাই কোনো ষ্টুডেণ্টে পইচা থৰি না দিব। মোৰ আজি নেট কাটি আছে, মোৰ নেটৰ বাবদ আপোনালোকে নেটটো থৰি না ঘূৰাই দিব মোক। মোকতো নেটটো ঘূৰাই নিদিয়ে, মোৰ বুজিব নেটৰ পাৰিছো পইচাটো ছাৰ গৈ কাৰণ আছে। ত' মোৰ নেট লাগে বাছ, মোৰ নেটটো চলাই, মোৰ বেলেগৰ ফোন নাযায়, মোৰ মোবাইলত নেট চালু কৰি দিয়ক ডাইৰেক্ট। চৰি ছাৰ, এইখিনি কথাটো মই আপোনাক অকলেতো এনেকে ইন্টাৰনেট সেৱা অপেন কৰিব নোৱাৰি ন ছাৰ, কাৰণ এইটোতো গভৰ্ণমেণ্ট ৰুল হয় ছাৰ। এইটোতো আপোনাৰ জিঅ' কোম্পানীয়ে নিজৰ ফালৰ পৰা কৰা নাই ন ছাৰ। গভৰ্ণমেণ্টে আপোনাক এইটো মানে বন্ধ কৰিবৰ কাৰণে আদেশ দিছে, তাৰ কাৰণে বন্ধ কৰা হৈছে ছাৰ। ঠিক আছে। ত' আপুনি ৱেইট গভৰ্ণমেণ্টৰ মই কৰিব নাজানো, গভৰ্ণমেণ্টে কৈছে বচাব, গভৰ্ণমেণ্টেতো আৰু মোক পইচা নিদিয়ে ন, নেট ভৰা পইচা, ৰিচাৰ্জ ভৰা পইচা মোক দিয়ে জানো? নিশ্চয় আপোনালোকেতো ৰিচাৰ্জ এদিন নিশ্চয় কাটি ছাৰ। ৰিচাৰ্জটো কাটি শেষ হৈ যোৱাৰ লগত আপোনালোকৰ ফোনৰ ওপৰত ফোন কৰি থাকে, মেছেজৰ ওপৰত মেছেজ কৰি থাকে। এতিয়া আপোনালোকে যে নেট কাটি আছে, মোৰ পইচা কোনে দিব? পইচা কি মানে গছৰ পৰা পৰে নেকি? বাত তো সহি হে। ছাৰ বুজিব পাৰিছো আপোনাৰ অসুবিধাটো, কিন্তু আপুনিতো এইটো বুজিব লাগিব ন ছাৰ। কাৰণ অকলতো আপোনাৰে কাটা নাই, এইটো গোটেই অসমতে কাটিছে।
নাই মই এইবোৰ বুজি নাপাওঁ মোৰ নেট লাগে মানে নেট লাগে বাইদেউ বুজি পাওক মোৰ নেট লাগে মানে নেট লাগে अभी मजा आएगा ना भिड़ो नेट লাগে আপনি কইছে ঠিক আছে আপনি ওয়েট করক আপনি 1:30 বজালৈকে তো পাই যাব নাই মই আপুনি জানে নেকি মই ইম্পৰ্টেন্ট এটা মুভি ৰিলিজ কৰিছে যে মুভি চাব লাগিব মই কত কাম আছে ইউটিউবত আপোনালোকে গম পাই জানো আপোনালোকে নিজৰ চিন্তা কৰি আছে 1:30 বজালৈকে ওয়েট কৰি দিয়ক নাই মই 1:30 বজালৈকে ওয়েট কৰিব নোৱাৰিম মোৰ আজি লাগিব এতিয়া লাগিব আপুনি কলে তো আৰু আপুনি কলে তো আপোনাক ইন্টাৰনেট সেৱা দি দিয়া নাযাব ন স্যাৰ কাৰণ এটো এজ পাৰ গভৰ্নমেন্ট ৰুল হয় গভৰ্নমেন্টে আদেশ দিছে তাৰ কাৰণে বন্ধ কৰা পেলাম মই আপুনি মোক দিব না আপোনালোকৰ সিম ভাঙি পেলাম মই আপোনাক বাৰে বাৰে বুজোৱা হৈ আছে আপুনি বুজি নাপায় নেকি নাই মই বুজি নাপাওঁ আপোনাৰ অকলৰ কাৰণে তো ইন্টাৰনেট সেৱা আপোনাক বন্ধ কৰা নাই নহয় সবৰ কাৰণে হৈছে ন নাই মই সেইবোৰ নাজানো মোৰ নেট লাগে মানে নেট লাগে বাস মোৰ নহলে মই সিম ভাঙি পেলাম এতিয়া পাগল নেকি আপুনি ইমান সময় ধৰি পেলাই যে বুজোৱা হৈছে বুজি নাপায় নেকি नहीं भाई আপুনি এনেকৈ ব্যৱহাৰ কৰি আছে যে তো আপোনাক যে ইমান সময় ধৰি পেলাই বুজোৱা হৈছে আপুনি বুজি নাপায় নেকি আপুনি মোক পাগল কেলে কৈছে আপুনি বুজি নাপায় নেকি যদি পাগল নহলে তেতিয়া বুজি পালে হয় চাগে পাগলে হয় চাগে সেইটো কাৰণে বুজি নাপায় না মই সেইবোৰ একো নাজানো বাৰু আপোনালোকে সঁচাকৈ ভাবিছেনে যে এইটো সঁচাকৈ কাষ্টমাৰ কেয়াৰৰ ফালৰ পৰাই কথা পাতিছে বুলি নাই এইটো এটা আমি বনোৱা ভিডিঅ' হয় এটা ধেমেলি এটা ভিডিঅ' হয় এটা প্ৰেংক কৰা হৈছে আৰু একচুৱেলি এইটো প্ৰেংকত এটা মেছেজ দিব বিচাৰিছোঁ যে আজি যিটো এডিআৰইৰ যিটো এক্সাম হৈ গ'ল আৰু ইয়াত যিটো ইণ্টাৰনেট কাটি দিয়া হ'ল বা ইণ্টাৰনেট কৰ্তনক লৈ পেলাই হয়তো বহুত ধৰণৰ সমালোচনা কৰিব আৰু সিহঁতকে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ যে আজি যি চৰকাৰে যিটো পদক্ষেপ লৈছে ইণ্টাৰনেট কৰ্তনৰ এইটো এটা খুবেই এটা ভাল পদক্ষেপ লৈছে আৰু ইয়াক আমি চৰকাৰৰ এই পদক্ষেপটোত আমি সহমত জনাইছোঁ কাৰণ এনেকুৱা যদি কোনো ধৰণৰ পদক্ষেপ নললেহেঁতেন হয়তো আজিৰ এই পৰীক্ষাটো ইমান নিৰ্মূলভাৱে নহ'লহেঁতেন ঠিক আছে কাৰণ আগতে আমি বহুত বাৰ চাই আহিলোঁ বহুত ঘটনা এনেকুৱা ওলাইছিলে যে পেপাৰ লিক হোৱা তেনেকুৱা বহুতো ঘটনা ওলাইছিলে কোনো সিকিউৰিটি নাছিলে একচুৱেলি তেনেকুৱা নহয় যে সিকিউৰিটি আছে সিকিউৰিটি হয়তো বহুত আছিল হয়তো কিবা ক্ষেত্ৰত বা বহুতো কাৰণত হয়তো পেপাৰ লিক হৈছিলে যিয়ে নহওক সেইখিনি বাৰু চৰকাৰৰ কাম বিচাৰি ওলোৱা বা সেইখিনিৰ ওপৰত সেইটো মই ক'ব বিচৰা নাই জাষ্ট মই এইটোৱে ক'ম যে আজিৰ যিটো পৰিস্থিতি বা আজিৰ যিটো এক্সামত যিটো হৈ গ'ল যি ইণ্টাৰনেট কটা লৈ পেলাই সেইটো কোনো অসন্তুষ্ট হ'ব নালাগে ইণ্টাৰনেট কাটিছে অকণমান সময়ৰ কাৰণে ঠিক আছে 10টা বা 7টা কিছুমান ঠাইত হয়তো 7টা বজাৰ পৰা 1টা 2টা বজালৈকে কাটিছে তো এইখিনি সাধাৰণতে কাটাৰ পিছত আমাৰ যিটো ছাত্ৰ ছাত্ৰী বা যিসকলে এক্সাম দিছে পৰীক্ষাৰ্থী সিহঁতৰ এটা ভৱিষ্যতৰ কথা আহিছে আৰু সিহঁতৰ ভৱিষ্যতৰ কাৰণে আমি সকলো ৰাইজে ইমানখিনি সেক্ৰিফাইস কৰাটো নিতান্ত প্ৰয়োজন ঠিক আছে যিয়ে নহওক আমি এই ভিডিঅ'টোৰ মাধ্যমত এইটোৱে মেছেজ দিম কোনো অসন্তুষ্ট হ'ব নালাগে কোনো চৰকাৰক এই বিষয়ত সমালোচনা কৰিব নালাগে সেইটো বিৰোধীয়ে হওক বা চৰকাৰক ভাল নোপোৱা ব্যক্তিসকলে হওক যোনে নহওক কোনো ধৰণৰ সমালোচনা আমি কামনা নকৰোঁ কাৰণ এই পদক্ষেপটো কেতিয়াও চৰকাৰৰ বেয়া কাম নহয় আৰু মই এইটোৱে চৰকাৰক অনুৰোধ কৰিম যাতে আমাৰ এই ধৰণৰ যেটো পদক্ষেপ লৈছে এনেকুৱা ধৰণৰ আগন্তুক যিমানবোৰ পৰীক্ষা আহে যিমানবোৰ এনেকুৱা চাকৰিৰ কাৰণেই হওক বা যিকোনো মইতো ভাবো HSLC বা HSৰ যিবোৰ এক্সাম হয় সেইবোৰতো এনেকুৱা ধৰণৰ ইণ্টাৰনেট কৰ্তন বা পেপাৰ লিক হোৱাৰ কাৰণে যি সকল বস্তু দায়ী বা যিবোৰ সমস্যা আহে সেই গোটেইখিনি চাই মেলি যাতে তেনেকুৱা ধৰণৰ ভাল পদক্ষেপ লৈ আমাৰ ভৱিষ্যত প্ৰজন্মৰ যাতে যেটো ভৱিষ্যত প্ৰজন্মৰ যেটো ভৱিষ্যত সেইটো যাতে উজ্জ্বল কৰি তোলে এই আমাৰ কামনা গতিকে এইটো ভিডিঅ' আপোনালোকে সিৰিয়াসলি ল'ব নালাগে এইটো জাস্ট এটা প্ৰেংক আছিল আৰু এই প্ৰেংকৰ জৰিয়তে আমি এই মেছেজটো দিব বিচাৰিছো হয় এই ভিডিঅ'টো ৰেকৰ্ড কৰা হৈছে তো একচুয়ালি অৰিজিনাল নহয় তো এটা প্ৰেংক ভিডিঅ' হয় আজি যেহেতু ইন্টাৰনেট সেৱা বন্ধ আছিল তাৰ কাৰণে ভিডিঅ'টো আমি মানে ৰেকৰ্ড কৰিছো তো অনুগ্ৰহ কৰি কোনো ভুল নুবুজিব ঠিক আছে যাতে যদি কিবা ভুল হৈছে তো অনুগ্ৰহ কৰি ক্ষমা কৰি আশা কৰো ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এন্ড বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন ভিডিঅ'খিনি প্ৰথমতে চাব পাৰে ধন্যবাদ